নমস্কাৰ সুনয়নাপুৰৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৰে ভাল, মোৰো মানে একদম বহুত ভাল। আজি মানে অলপ বেছিয়ে ভাল। আজি মানে একদম পুৰা ৰ'দ চ'দ দিছে। আমি এতিয়া আহিছোঁ মানে ক'ত আহিছোঁ আপোনালোকক ভালকৈ দেখাম। গতিকে ভিডিঅ'টো পুৰা শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেল যদি কোনোবা নতুন হয় তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এইফালেদি যায় মানে ৰামদেৱ বাবা মন্দিৰ এনেকৈ এফালে যায় যোৰহাটলৈ, আৰু এফালে আমি আহিছোঁ হাঁহ চৰাৰ পৰা আহিছোঁ মানে। এই মন্দিৰভাগ মানে যোৰহাট হাতীগড়ৰ পৰা মানে প্ৰায় 1.5 কিলোমিটাৰমানৰ ভিতৰত সোমাই আহিয়ে মানে নৱনিৰ্মিত হৈছে এই ৰামদেৱ বাবা মন্দিৰ। আৰু ৰামদেৱ বাবা মন্দিৰৰ চৌপাশটো দেখিবলৈ বহুত সুন্দৰ হয়। মানে আপোনালোককো মানে দেখাম, গতিকে পুৰা ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু ৰামদেৱ মন্দিৰৰ মানে বাহিৰটো যিমান ধুনীয়া ন, তাতকৈ মানে ভিতৰটোতো আৰু বহুত বেছিয়ে ধুনীয়া। আপোনালোকক মই সকলোবোৰ দেখাব চেষ্টা কৰিম, গতিকে ব'লক। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. এতিয়া আমি পুৰা ভিতৰলৈ সোমাই আহিলোঁ, আৰু ভিতৰত আপোনালোকে দেখিবলৈ পাইছে ইমান এটা সুন্দৰ ভিতৰৰ পৰিৱেশটো। মানে ইয়াত সকলোবোৰ এনেকৈ মূৰ্তি হিচাপে থৈ দিয়া হৈছে। মানে ৰামৰ মানে জীৱন প্ৰণালীটো মানে ইয়াত লিপিবদ্ধ কৰি ৰখা হৈছে। আপোনালোকে মানে সকলো এই মন্দিৰভাগ চাবলৈ আহিব নিশ্চয়। মানে যোৰহাটতে আছে যিহেতু সকলো আহিব। আৰু মোৰ মানে মাতটো অলপ ভাগি আছে, মানে কালি ৰামদেৱ মন্দিৰ চালোঁ, মানে মই কথাই ইয়াত কৈহে দিছোঁ, মানে একদম মাতটো পূৰা ভাগিলে, পানী চানী লাগি গৈছেগৈ। আৰু আপোনালোকক মই বাবা ৰামদেৱৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ। যদি আপোনালোকে তাত যদি কিবা ভুল হয় তেন্তে ক্ষমা কৰি দিব। আৰু মই জানিব পৰা মতে বাবা ৰামদেৱ হৈছে মাৱাৰী সম্প্ৰদায়ৰ লোকসকলৰ এজন লোকদেৱতা। তেওঁৰ জন্ম হৈছিল 1409 চনৰ ৰাজস্থানত। মানে তেওঁ ৰাজস্থান আৰু গুজৰাটৰ লোকসকলৰ মাজত এজন লোকদেৱতাৰ লগতে এজন সুদক্ষ ৰজাও আছিল। মানে তেওঁ অলৌকিক শক্তিৰ অধিকাৰী আছিল বুলিও জানিব পৰা গৈছে। আৰু তেওঁক ভগৱান শ্ৰীকৃষ্ণৰ আন এক অৱতাৰ বুলিহে গঠিত মানে আছে। মানে মই আপোনালোকক সিমানখিনিয়ে জনাব পাৰিম। আৰু মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মন্দিৰভাগৰ কিমান সুন্দৰকৈ নিৰ্মাণ কৰিছে ইয়াৰ ভিতৰ, আৰু মোৰ যদি কথাখিনি কিবা ভুল হৈছে মোক ক্ষমা কৰিব। আৰু মই মন্দিৰৰ বিষয়ে মানে সবিশেষ ইমান জ্ঞাত নহয়। অনন্ত শয্যা যি খুবেই সুন্দৰকৈ নিৰ্মাণ কৰিছে। ইয়াত দেখিবলৈ পাইছে ভগৱান শ্ৰীকৃষ্ণই বিশ্ৰাম কৰি আছে, তেখেতৰ ওচৰত লক্ষ্মী আই বহি আছে, আৰু তেখেতৰ ওচৰতে ৰামদেৱকো ইয়াত দি থোৱা হৈছে। আৰু ভগৱান শ্ৰীকৃষ্ণই নাভিৰ পৰা যেনেধৰণে ব্ৰহ্মাৰ সৃষ্টি হৈছিল সেয়াও ইয়াত দেখুওৱা হৈছে। ইয়াৰ মানে ওপৰতো আৰু বেছি ধুনীয়া এটা দৃশ্য আছে। মানে ইয়াত মানে ৰাতিহে মানে প্ৰৱেশ কৰিব দিয়ে, আমাক মানে দিনত মানে নিদিলে। তথাপিও আকৌ এদিন ৰাতিৰ অহাৰ প্ৰবল আগ্ৰহেৰে মানে দিনৰ পোহৰে চাই আহিলোঁ ৰামদেৱ বাবা মন্দিৰ। আপোনালোকক সকলোৱে ভিডিঅ'টো উপভোগ কৰক, আৰু মানে পূৰা লাইক চাইক দি দিয়ক আৰু। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go.
গতিকে আজি মানে ৰামদেৱ মন্দিৰত সেৱা চেৱা কৰি আমি এতিয়া ওলাই আহিলোঁ মানে আহি মেলি এতিয়া আমি চেনিজানত থকা ছায়েন্স কলেজৰ মানে অলপ দৃশ্য আপোনালোকক দেখাই মেলি আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ গতিকে আজি যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি কোনোবা নতুন হয় তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যদি ভাল পালে অলপ শ্বেয়াৰ কৰি দিব গতিকে আজিলৈ সামৰিছোঁ বাই বাই লাভ ইউ অল বাই বাই Hold me close till I get up. Time is barely on our side.